Hello guys, মোৰ YouTube চেনেললৈ আপোনালোকক স্বাগতম জনাইছো। আজি মই এটা নতুন বস্তু আপোনালোকৰ লগত শ্বেয়াৰ কৰিব লৈছো। ভাবিছো কুৰচাৰে আজি মই এটা দৰকাৰী বস্তু বনাম। তাকে মই আপোনালোকক দেখুৱাম বুলি ভাবিলো। এইদৰে মই কুৰচা এটো বনাইছিলো মোবাইল বেগ। তাকে এনেকুৱা এডাল খাৰু লৈছো। এডাল তামৰ খাৰু আছিলে পুৰণা। এডালৰ ওপৰতে মই বনাম। এতিয়া মই কেনেকৈ বনাম তাক আপোনালোকক দেখুৱাইছো দেই। আপোনালোকে ৰছীডাল এইদৰে এটা গাঁঠি দি ল'ব কৰি যাম। চাব দেই কেনেকৈ কৰিছো এইটো আপোনালোকে মন কৰিব। এইদৰে হলাটো ইয়াত ভৰাই ল'লো কুৰচাডালত। তাৰপিছত এই পিনৰ পৰা মই আনি পিনে এইদৰে এবাৰ কৰিলো। এইদৰে তাৰমানে আকৌ এই পিনৰ পৰা আনিছো ৰছীডাল উলডাল, আকৌ এই পিনৰ পৰা এইদৰে উলিয়াইছো। দেখিছে লগতে আমাৰ খাৰুডালো কভাৰ হৈ যাব এইদৰে কৰি থাকিলে। এয়া মই অলপ আপোনালোকক দেখুৱাম, তেতিয়াহে আপোনালোকে যিসকলে কুৰচা নাজানে তেওঁলোকৰ কাৰণেও তাৰমানে ভাল হ'ব, শিকি ল'ব পাৰিব। মই অলপ লাহেকৈ কৰি দেখুৱাইছো। এইদৰে এই খাৰুডালৰ এই পিনৰ পৰা হলাডাল ভৰাই দিলে কুৰচা হলাডাল, আৰু এইডাল উলডাল আপোনালোকে এনেকৈ টানি আনিলে। আৰু আচলতে মুখে মই কোৱাতকৈ আপোনালোকে যদি মন দি চায় তেতিয়াহ'লে বেছি ভাল হ'ব। যিসকলে কুৰচা জানে তেওঁলোকৰ কাৰণে বাৰু ইজি কথা, কিন্তু যিসকলে নাজানে তেওঁলোকে যাতে শিকিব পাৰে সেইকাৰণে মই এইদৰে দেখুৱাই আছো আপোনালোকক। এইদৰে মই কৰি যাম গোটেই ৰাউণ্ডকে। এতিয়াতো ইমানখিনি হ'ল। এইদৰে মই গোটেইডাল কভাৰ কৰি দিম। এয়া মই এতিয়া তাৰমানে কুৰচাৰে গোটেই খাৰুডাল কভাৰ কৰি দিলোঁ। মই আজি তাৰমানে আপোনালোকক একদম চিম্পুলকৈ বনাবলৈ শিকাম। তাৰমানে ডিজাইন নিদিওঁ মই আজি, একদম চিম্পুলকৈ কুৰচা বনাম। কাৰণ নতুন যিসকলে শিকিবলৈ ইচ্ছা কৰে, আগ্ৰহ কৰে, তেওঁলোকে সহজে শিকিব পাৰিব। ইয়াৰ ওপৰত এয়া চাওক এইদৰে এয়া চাওক দেখিছে ইয়াত ভৰাম আৰু এইদৰে চিম্পুল একেবাৰে এইদৰে মই এটা ৰাউণ্ড কৰি ল'ম। এইদৰে এই ভাগটো দেখিছে আপোনালোকে, প্ৰত্যেকটোতে এটা এটা ভাগ আছে, মানে এটা চেন আছে। হয় নাই, এই চেনডাল গৈছে যে এই এডাল চেনত এনেকৈ ভৰালোঁ, এনেকৈ আনিলোঁ, আকৌ তাৰ নেক্সট চেনডালত এনেকৈ ভৰাই এনেকৈ আনিলোঁ। একদম ইজি, আপোনালোকে অলপ চেষ্টা কৰিলে পাৰি যাব। অলপ লাহেকৈ মই দেখুৱাইছোঁ বাৰু। এয়া কুৰচা হলাডাল এই ভাগটোত ভৰাই দিলোঁ, এইপিনৰ পৰা উলডাল টানি আনিলোঁ আৰু আকৌ এনেকৈ টানি দিলোঁ। এটা ৰাউণ্ড মই আকৌ এইদৰে কৰি ল'ম। এয়া এটা ৰাউণ্ড মই এনেকৈ কৰি ল'লোঁ। এনেকৈ মই এটা চেন টানিলোঁ, এইদৰে এটা চেন টানিলোঁ। তাৰপিছত মই এইদৰে উলটো ইয়াত পকালোঁ। তাৰপিছত এটা চেন এৰি পিনে এইটো চেনত আকৌ মই এইদৰে ভৰালোঁ। আকৌ এটা চেন টানিম, তাৰপিছত আকৌ এটা চেন এৰি পিনে তাৰ নেক্সট চেনটোত ভৰাই পিনে মই এইদৰে কৰিছোঁ। এইটো এৰিলোঁ, এইটোত ভৰালোঁ, আকৌ চেন টানিলোঁ, আকৌ এটা চেন এৰি পিনে তাৰ নেক্সট যিটো চেন আছে তাত ভৰালোঁ, ভৰাই পিনে আকৌ এইদৰে কৰিলোঁ। এইদৰে মই আকৌ এটা ৰাউণ্ড কৰি দিম। হৈছে, বুজি পাইছে আপোনালোকে? এয়া চাওক এটা চেন টানিম এনেকৈ, আকৌ এটা উলডাল এই হলাত এনেকৈ মই পকাই ল'লোঁ, তাৰপিছত এডাল চেন এৰিম, তাৰ নেক্সট চেনডালত এইদৰে ভৰাই ল'লোঁ, উলটো টানি দিলোঁ আৰু 1 2 এইদৰে কৰিব লাগে। এইদৰে মই এটা ৰাউণ্ড কৰি পিনে আকৌ তাৰপিছত তাৰ নেক্সট ৰাউণ্ডটো কৰিম। এয়া চাওক আপোনালোকে, মই দুটা লাইন কৰিলোঁ, তাৰমানে দুবাৰ কৰিলোঁ।
এটা ৰাউণ্ড কৰিলোঁ, তাৰপিছত আকৌ এইটো ৰাউণ্ড কৰিলোঁ। এয়া এটা দুইটা লাইন কৰা হ'ল। এতিয়া মই 3 নম্বৰ লাইনটো কৰিম। 3 নম্বৰ লাইনটো কৰিম আৰু এইটো হৈছে আমাৰ জইন। এই ৰছীডাল য'ত থাকে, য'ৰ পৰা আমি ষ্টাৰ্ট কৰিছিলোঁ, এইটো হৈছে আমাৰ জইন। গতিকে জইনটোত আমি জাষ্ট এনেকৈ ধৰি পিনে এইটোৱে জইন কৰি দিলোঁ। এতিয়া আমি 3 নম্বৰ লাইনটো কৰিম। এতিয়া 3 নম্বৰ লাইনটো আমি ষ্টাৰ্ট কৰিম। সেইকাৰণে মই চেন এতিয়া টানিম দুইটা চেন টানিম। এই দুইটা যেতিয়া মই কৰিছিলোঁ তেতিয়া মই এটা চেন টানিছিলোঁ, এতিয়া মই 2টা চেন টানিম আৰু এইটো এটা ঘৰ হয় না, এইটো ঘৰত মই ভৰাম। এতিয়া আকৌ এনেকৈ টানিম 2টা চেন, আকৌ তাৰ ওচৰৰ ঘৰটোত ভৰাম। এইবাৰ মই গোটেই ৰাউণ্ডটো তাৰমানে 2টা চেন টানিয়ে কৰিব লাগিব। এইদৰে কৰি যাম। এতিয়া ইয়াত মই 2টা কালাৰ মিক্স কৰিম। এতিয়া মই ৰঙা ৰংটো দি কৰিছোঁ। আকৌ নেক্সট মই ইয়াত ক্ৰীম কালাৰ দি পিনে কৰিম। এয়া 2টা চেন টানিলোঁ, আকৌ এইটো ঘৰত ভৰালোঁ, তাৰ নেক্সট ঘৰটোত ভৰাই দিলোঁ। এয়া 2টা চেন টানিলোঁ, এইটো ঘৰত কৰিলোঁ ন এবাৰ। এতিয়া তাৰ ওচৰৰ ঘৰটোত আকৌ মই এইটো পকাই পিনে এইটোৱে মই এতিয়া গোটেইটো সম্পূৰ্ণ তাৰমানে 1 বিটামান কৰিম, 1 বিটামান দীঘল কৰিম, বা তাতোকৈ বেছিও কৰিব পাৰে আপোনালোকে। ঠিক আছে, মই কৰি লওঁ। এয়া মই 2টা ৰাউণ্ড কৰিলোঁ এইদৰে। এতিয়া মই ইয়াত ক্ৰীম কালাৰ উল্লি কৰিম। এতিয়া মই ক্ৰীম কালাৰ সূতা ইউজ কৰিছোঁ। একো নাই, আপোনালোকে এইটো অলপ চালেই গম পাই যাব কথাৰ হেৰিটো কেনেকৈ কৰা হৈছে। ভৰালোঁ। এতিয়া আকৌ সেই 2টা চেন টানি পিনে মই এতিয়া ইয়াত এইদৰে কৰি যাম। ওৱান টু 2টা চেন টানিলোঁ, তাৰপিছত এইটো ঘৰত আনি পিনে এনেকৈ ভৰাই দিলোঁ। আকৌ এই 2টা চেন টানিলোঁ, আকৌ এইটো ঘৰত ভৰালোঁ। এইদৰে বনাইছোঁ, কুৰ্চা কৰিছোঁ, কাৰণ এই বস্তুটো কুৰ্চা কৰিলে দেখিবলৈ ভাল দেখে। আপোনালোকে যিসকলে কুৰ্চাই নাজানে, তেওঁলোকে কাপোৰ দিও বনাব পাৰে। সেইটো মই আপোনালোকৰ শেষত কৈ দিম। কাপোৰ দিও বনাব পাৰিব এইটো বস্তু। এতিয়া মই এইদৰে আৰু ৰাউণ্ড ৰাউণ্ডকৈ কৰি গৈ থাকিম। এয়া কুৰ্চা মই কৰি আছোঁ, আৰু অলপ দীঘল কৰিব লাগিব। এতিয়া মই আকৌ ৰঙা গুলিটো ইউজ কৰিছোঁ। এইখিনিতে ক্ৰীমটো শেষ কৰি দিলোঁ। এতিয়া আকৌ ৰঙা মই ইয়াত জইন কৰি ল'লোঁ। কুৰ্চা কামটো তাৰমানে আপোনালোকে অলপ চালেই গম পাব, আৰু আচলতে অলপ সময় যদি আপুনি বহি পিনে কৰে, তেতিয়াহ'লে কুৰ্চা কামটো সোনকালে কমপ্লিট হৈ যায়। মই আকৌ দেখুৱাই দিছোঁ আপোনালোকক। এনেকৈ 2ডাল চেন টানিব, তাৰপিছত এইটোৱে কৰি যাব লাগে। খুব বেছি 15 মিনিট লাগিছে কৰোঁতে। এতিয়ালৈকে মোৰ 15 মিনিট লাগিলে। এইটোৱে 2টা চেন টানিছোঁ, সূতাডাল ইয়াত পকাইছোঁ, এইটো ঘৰত ভৰাইছোঁ আৰু এইটোৱে কৰিছোঁ। এইটো আচলতে আপোনালোকে চকুৰে চালেই গম পাব। আৰু অলপ দীঘল কৰাৰ পাছতে মোৰ বস্তুটো ৰেডি হৈ যাব। এয়া মোৰ কুৰ্চা কৰা কামটো হৈ গ'ল।
অলপ দীঘলকৈ বনাইছোঁ আৰু এই পাহ ফুল মই এনেকৈ বনালোঁ ইয়াত। এইটো মই আচলতে বনাইছোঁ কিটচেনত থ'বলৈ কাৰণে, পলিথিন ভৰাই থ'বলৈ কাৰণে এটা সৰু অৰ্গেনাইজাৰ বুলিও আপোনালোকে ক'ব পাৰে। পলিথিন বেগবোৰ আমাৰ যধে মধে পৰি থাকে নহয় জানো, তেতিয়া আমি বিচাৰিবলৈও অলপ অসুবিধা হয়। যদি আমি পলিথিন বেগবোৰ ইয়াৰ ভিতৰত এইদৰে ভৰাই থওঁ, এটা পাছত এটা এইদৰে ভৰাব লাগিব আৰু এইদৰে ভৰাই কিনে আমি ৱালত হেং কৰি থ'ব পাৰোঁ বেগটো। এইটোৱে বন্ধ কৰি দিলোঁ আৰু বেগটো ৱালত হেং কৰি থ'লোঁ নহয় জানো। এইটো দেখিবলৈও ভাল লাগে। এইটো বেগটোৰ ভিতৰত মই পলিথিনখিনি ভৰাই দিলোঁ ন। এতিয়া মই কিটচেনত এটা ৱালত এটা স্ক্ৰু আছে, মই তাতে এইদৰে হেং কৰি দিলোঁ। এতিয়া যেতিয়া আমাৰ পলিথিন বেগবিলাক আমাক দৰকাৰ হয়, তেতিয়া আমি এই তলপিনৰ পৰা এই পলিথিন বেগ এনেকৈ আমি টানি পিনে উলিয়াই ল'ব পাৰোঁ। আকৌ যেতিয়া দৰকাৰ হয় আৰু এটা এইদৰে উলিয়াই ল'ব পৰা যায়। এইকাৰণে মই এইটো বস্তু বনাইছোঁ আচলতে। এয়া ঠিক আছে। যদি আপোনালোকৰ মোৰ ভিডিঅ'টো চাই ভাল লাগিল, তেতিয়াহ'লে নিশ্চয় লাইক আৰু কমেণ্ট কৰিব। আৰু যিসকলে নতুনকৈ মোৰ চেনেলটো চাইছে তেওঁলোকক মই অনুৰোধ কৰোঁ তেওঁলোকে যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰে